গুড মৰ্নিং গাইজ, আকৌ এটা নতুন ব্লগৰ সৈতে আহি গ'লোঁ। আমি ক'ত যাম জানে না? আমি নাযাওঁ আচলতে, আমাৰ ছাৰ যাব মানে মঙলদৈ, আমি তাক একবাৰে থ'ব আহিছোঁ আমি দুয়ো। আৰু ছাৰে যাব ৰেডি, এতিয়া গাড়ী ৰখি আছে। আৰু এটা বস্তু দেখা পাইছোঁ আমি, এই আগত এটা মাছ মানে বল্লি মাছ জাপি আছে। আমি যদি কিবা জুং আনিলোঁ হয়, খেদি গ'লোঁ হয় গাইজ। এতিয়া কোৱা নাই গাইজ, কেনেকৈ ধৰিম? বৰ দুখৰ কথা গাইজ। কিবা দুখ লাগছি না মাছটো দেখা পাই? আপত্তি লাগি গৈছে না? আপত্তি সিমান এটা লগা নাই, কিন্তু গধূলি চকত বজাৰত বেছি আনিব বোধ এই মাছটো। বজাৰত কোনি মাৰিব এতিয়া? মাৰিব লাগিব না। হে এই মাছটো চাব নেকি? ধৰি চাওক, যাই আছে বৰালি মাছ। আমি লং পেণ্ট চাৰ্ট পিন্ধি আছোঁ না, সেইকাৰণে নামবিলাক খোজা নাই গাইজ। এই গাইজ, নলবাৰী ভাষাত বল্লিটো দেখা পাই আমি সকলো ৰৈ গ'লোঁ গাইজ। এই চাওক, মানুহ ভৰ্তি হৈ গ'ল গাইজ। এতিয়া কিন্তু আশ্ৰা নাই, কেনেকৈ মাৰোঁ এতিয়া গাইজ? অ' দাদা, আশ্ৰা আছে দি লৈ আহক, মাছ এটা আছে, ডাঙৰ মাছ। মানুহ গাইজ, চাওক মাছ দেখা পাই মানুহ আতাৰি টকা আহি আছে গাইজ। আশ্ৰা আনিব দিছোঁ, ৰ'বক দৌৰি আছে এটাই। আনি আছোঁ গাইজ, মাছটো দেখা আছোঁ চাওক। আৰু আছে, এতিয়াও আছে, এইটো চাওক, এইটো ধগৰি আছে তাতে গাইজ। ইমান আশা কৰিলোঁ মাছটো কোনোবা মাৰিব বুলি, কিন্তু আশ্ৰা নাই বোলে কাৰো। এই ওচৰতে আশ্ৰা নাই। আমাৰ ওচৰত থাকিলে ইমান টাইম মাছ মাৰিয়ে দিলোঁ। আৰু এনেকৈ ওচৰত দি মাছ গুচি গ'লে বেয়াও লাগে ন। এতিয়া নামৰা, তেতিয়াৰ পৰাই মাছ কাটা বাঢ়ি আছে, এতিয়া মনে আছে। আছে এই লং পেণ্ট চেণ্ট কৈছোঁ, নামি যা দাউৰে চাওক বল্লিটো পুৱান ইমান সেনেকৈ স্পীড থাকিব পাৰব নেকি? ডাঙৰ বল্লি চাগে। এই এপানো মাছ আছে কিবা এটা, এই এপানে ডাঙৰ এই জোৰা চাব আছিলোঁ। ছাতি যেতিয়া অনা নাই, আনছি ছাতি বৰষুণ দিলে তামাম, সেইকাৰণে ইয়াতে সোমাই গ'লোঁ। আৰু এই টৰ্চটোৰো চাৰ্জ নাই, আজি দিনটো চাৰ্জত দি থৈ দিছোঁ, কিন্তু চাৰ্জ পাইছি নে নাপাইছি গম পোৱা নাই। আৰু এইবিলাক বোকা চোকা লাগি গৈছে, এইবিলাক মাছ দুটামান পাইছোঁ গাড়ী নাপা নহয় থাক, পিছৰ পাইছোঁ একডাল। আৰু অলপ চাই পেলাই যদি বেছিকৈ পাওঁ তহঁতকো দিম, অলপ টাইম ধৰিছোঁ তাত। সেই গাইছ, মাছ বিচাৰি আছোঁ গাইছ, বগলৰ দৰে। এটা পাছি গাইছ, চিতেল মাছ, চিতেল নহয় চৰি, কাণলি। একে আন দেখি দিছোঁ কথাটো একেই, এনেকৈ বিচাৰি আছোঁ গাইছ, পোৱাই নাই। আৰু মোবাইলটো ভিডিঅ' কৰা দিগদাৰ, এনেকৈ মাছ পালে খাই দিগদাৰ না, সেইকাৰণে মোবাইলটো দি ভিডিঅ' কৰিব পৰা নাই। এতিয়া মাছ পোৱা নাই, সেইকাৰণে ৰখি আছোঁ। মাছ পালে লুকাই ল'ব লাগিব মোবাইলটো গাইছ। আৰু এটা কথা ভয় লাগে, এনেকৈ পানী যদি যাই থাকে, ধৰি লওক ইফালৰ পৰা ইফালে পানী যায়, সেই জেগাটোত মানে সাপ ৰখি থাকে, সেইটোৰ কাৰণে ভয় লাগে। 6ডালমান সাপ দেখিলোঁ, 3ডালমান দলিয়াই দিছোঁ চুৰিখান দি। আৰু যি ঢেৰকনি মাৰি আছে, ভয় লাগে। গতিকে যাওঁ, মাছ চোৱা মজাটো অলপ বেলেগ, সেইকাৰণে চাব আহোঁ। কিবা চাই ভাল লাগে, খাৱাটো দূৰৰ কথা, কিবা ভাল লাগে এটা চাৱাটোৱে বেষ্ট গাইছ। এই গাইছ, এফালে দোৱা আছে গাইছ, এই দেখিছে নে? এইগিলা জেগাত সাপ থাকে, মই দেখি আছোঁ ৰ'বক, পিছে ক'বলৈ বেয়াৰে সেনেহেন জেগা পালি দেখি আছোঁ। এইখিনিত নাই বাৰু, এইপিনে একডাল আছে দেখি আছোঁ গাইছ। খোৱা দিছিল এইপিনে আছে গাইছ, এতিয়া নহয় চৰি। মোলৈ এজনী এই গাইছ পল্লু হৈছে গাইছ। এই চাব নেকি সাপ? মই দেখি আছোঁ গাইছ, এপানে আছিল একডাল, এতিয়া নাই গাইছ, বৰষুণ দিয়ে পলাইছি। আছে গাইছ, এইটো গাইছ আছে, এইটো দেখছি না? এইটো দেখছি না গাইছ? মাথা ওলাই দিছি, দেখছি, সেইকাৰণে ভয় লাগে গাইছ। এতিয়া উপায় নাই, এতিয়া নাচাওঁ মাছ, ঘৰত যাওঁ। ইফালে যাওঁ। যিয়ে নহওক দে গাইছ, হ'ব। একেটা মাছ পাইছোঁ আৰু, এই দেখছি না কুচিয়া একডাল, হৈ যাব। কুচিয়া মাছটো মই ভাল পাওঁ গাইছ, সঁচাই কৈছোঁ। হা, বৰষুণ আৰু আছে গাইছ। চালোঁ হয় অলপ টাইম, আপোনালোক দেখালোঁ হয়, কিন্তু মই এক জেগাত যাওঁ এতিয়া, হঠাৎ মানে ফোন আহিল এটা, এক জেগাত যাব লগা হ'ল। গতিকে মই এক জেগাত যাওঁ, নহ'লে আপোনালোক দেখালোঁ হয় গাইছ। হা, এইফালে যাওঁ, সেইফালে পানী ক'ত যাওঁ?
চকটো ৰৈ গ'লে মোৰ তেতিয়া চক খাই উঠছোঁ না সাপটো দেখা পায় চকটো ৰৈ গ'ল সঁচাই ভাই কিবা গেল পথ থাকিলে দেখোন চক খাৱা হ'লো এইপিনে কিবা আছিল নেকি জিন্দগী এনেকৈ মাছ চাই চাই গাইছ ঘৰমুৱা হ'লো দক এইটো কেঁকোৰা যদি খালোঁ হয় কেঁকোৰা দুটামান লৈ যাব পাৰিলোঁ হয় এইটো মাছ গাইছ শাক কি মাৰি দিলোঁ গাইছ আৰু কম সময়ত জোৰা চাই এইকেইটা মাছ পালোঁ গাইছ যদি আৰু অলপ টাইম চালোঁ হয় আৰু পালোঁ হয় কিন্তু মই যাব লগা হ'ল হঠাৎ এতিয়া মই যাম হস্পিটেলত আছোঁ বৰ্তমান ইয়াৰ পৰা পোনে পোনে গৈ আছোঁ ঘৰলৈ গতিকে হস্পিটেলৰ পৰিৱেশটো নেদেখুৱালোঁ চাওক গাইছ ৰাতি কিমান বাজিছে চাওক এতিয়া 1:20 মেডিকেলত আহিব লগা হৈছে হঠাৎ এই বৰষুণত ভিজি উপায় নাই গাইছ যেতিয়া যি হয় সেই টাইমৰ লগত খাপ খুৱাই চলি থাকিব লাগিব আৰু উপায় নাই কি কৰিব এতিয়া আকৌ ঘৰত যাম 2বাৰ ঘৰত গ'লোঁ এইবাৰ 3বাৰ হ'ব আকৌ ঘৰত যাম এতিয়া নহ'ব আৰু ৰাতিপুৱাই আহিম আৰু এটা খুব দুখৰ বিষয় গাইছ গাড়ীখন কি হ'ল চাওকচোন হঠাৎ মোৰ গাড়ীখন পাৰ্কিঙত ৰাখি থৈ দিছিলোঁ ইয়াতে কিবা পৰি গৈছে পৰি কিনে এইখিনি চাওক চেপ্টা হৈ গৈছে একদম সোমাই গৈছে আৰু জোৰা চাই দুটামান মাছ পাইছোঁ দিয়ক আৰু বেছিকৈ পালে আপোনালোকক দিলোঁ কিন্তু মই হঠাৎ যাব লগা হৈ গ'ল না কি কৰিব উপায় নাই আৰু গাড়ীখন মানে কি হ'ল আহি মানে ইমাৰ্জেঞ্চি হ'ল যিহেতু গাড়ীখন মই এইটো পাৰ্কিঙত নহয় এতিয়া য'ত আছে এইটো পাৰ্কিং নহয় সিফালে সন্মুখত এটা বেলেগ পাৰ্কিং আছে মানে তাতে সেই পাৰ্কিংটোত সোমাই দিলোঁ সন্মুখত এখন মানে সেই আছিল চাইনবোৰ্ড আছিল চাইনবোৰ্ডখন মানে ৱেটো আছিল পৰিছে নে কোনোবাই পেলাই দিছে মই নিজে আচৰিত হৈছোঁ আৰু বতাহ দিলে ইমান ওজন চাইনবোৰ্ড এখন এনেকৈ পৰি যাব না তথাপিও ভাবিছোঁ আৰু বতাহত পৰিছে চাগে পৰি কিনে দেখালোঁ নহয় সেইখিনি ৰাতি ভালকৈ ধৰিব পৰা নাই আৰু বৰষুণ দি আছে যিহেতু মানে সেই ঠাইখিনি গাড়ীখনৰ যিটো ঠাইত পৰিছে সেই ঠাইখিনি মানে চেপ্টা সোমাই গৈছে আৰু কালাৰটো উঠি গৈছে গতিকে বেয়া লাগে এনেকৈ বাৰু যি নহওক এনেকৈ দিনটো ৰাতিটো পাৰ কৰিলোঁ এতিয়াতো বৰ্তমান 1:30 বাজে কি ক'ব এই গাইজ এটা কথা আছে মানে বহুতে কয় ৰাতি বোলে বহুত ৰাতি গ'লে কিবা কিবি ৰাস্তাত দেখা পায় ভূত দেখা পায় কিবা দেখা পায় মই বৰ্তমান বিশ্বাস কৰিব নাই এই গাড়ী বিশ্বকৰ্মা চুই গৈছোঁ এতিয়া বৰ্তমান কেইটা বাচ্ছি মই কৈ আছোঁ ৰ'বক এতিয়া চাওক কেইটা বাচ্ছি ৰ'বক 1 মিনিট ঘড়ীটো ভালকৈ লৈ আছোঁ চাওক কেইটা বাচ্ছি 1:30 বাজি গৈছে নে গতিকে এই ৰাতি মই ৰাস্তা দি যাই আছোঁ আকলাই কি দেখা পাওঁ মই চাম আজি প্ৰমাণ কৰিম আজি তাৰমানে মোৰ কিন্তু ভয়ভীত নাই গাইছ সঁচা কথা কৈছোঁ একদম মই ৰাতি প্ৰমাণ কৰি যাম ৰাস্তাত কি দেখা পাওঁ ক'ত কি দেখা পাওঁ চাই যাম আপোনালোককো দেখি আছোঁ লাইভ দেখি আছোঁ গতিকে চাই থাকক লাইভ কিন্তু মনে মনে যাই থকাতকৈ মই 2 এটা মাজে মাজে গান মাৰিম দিয়কচোন আৰু ৰাস্তাত কিন্তু যদি ইচ্ছা কৰোঁ মই নামি যাই কিনে মানে বহুত আৰু মাজে মাজে মানে আম গছ আছে না আম পৰি থাকে ৰাস্তাত কিন্তু ৰাতি আচলতে আমবিলাক বুটলিব নালাগে আম বুলি নহয় ৰাস্তাত পৰি থকা বস্তু একো বুটলিব নালাগে মানে সেনেকুৱা অদৃশ্য শক্তি মানে আমবিলাক আম বুলি নহয় কিবা কিবি এনেকৈ পেলাই কিনে আপোনাক হয়তো বুদ্ধি কৰি মাতিব পাৰে গতিকে আপুনি সেইবিলাক বস্তুত গুৰুত্ব নিদিব গাইছ আৰু মই লাইভ দেখাইছোঁ আপোনালোকক চাই থাকক গাইছ পুৰা মেডিকেল কলেজৰ পৰা মই গৈ আছোঁ মোৰ ঘৰমুৱাকৈ গতিকে কিবা যদি ৰাস্তাত দেখা পায় ময়ো দেখিম আপোনালোকে চাব মোৰ কিন্তু ভয় নাই গাইছ দেখাই আছোঁ আপোনালোকক চাই থাকক আৰু ৰাস্তা দি যাওঁতে মানে ওচৰতে বহুতকেইখন মানে শ্মশানো পাৰ হ'ব লাগিব শ্মশানত কিবা কিবি বস্তু থাকে গমেই পায় আপোনালোকে গতিকে ক'ত কি দেখা পাওঁ আজি চাই থাকিম গতিকে চাই থাকক আপোনালোকে ঠিক আছে লেটছ গো এটা কথা গাইছ জীৱনত যদি আপুনি কিবা শিকিব বিচাৰিছে কিবা জানিব বিচাৰিছে বা আপুনি জীৱনত উন্নতি কৰিব বিচাৰিছে কেতিয়াও আপুনি হাৰ মানি নাযাব ময়ো ঠিক তেনেকুৱা মই কিন্তু হাৰ মানি নাযাওঁ কেতিয়াও এতিয়া যিহেতু ইমান ৰাতি কিছুমানে ভয়তে মানে যাবই নোখোজে কিছুমান ৰাস্তাৰে মই যিটো ৰাস্তাৰে যাম কিন্তু সেইটো ৰাস্তা একদম মানুহ দুনুহ নাথাকেই একদম ওচৰীয়া ৰাস্তা সেইবিলাক ৰাস্তাত মানুহ নাথাকে ভয়ো কৰে ৰাতি আহিব মই সেইটো ৰাস্তাৰে যাম আপোনালোকে চাই থাকক মোৰ এইবিলাকত ভয়ভীত বোলা বস্তু নাই
কাৰণ কৈছোৱেই নহয় জীৱনটোত ছাকচেছ হ'ব লগা হ'লে এই বস্তুবিলাকত গুৰুত্ব দিলে কিন্তু কেতিয়াও ছাকচেছ হ'ব নোৱাৰে আপুনি এটা যে গান আছে জুবিন গাৰ্গৰ জুবিনদাৰ এটা গান আছে কিবা আছিল গানটো পাহৰি গ'লোঁ যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিতি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ থাকে যদি মুক্ত আকাশৰ ৰ'দেও নাহাহে তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা গান মাৰিলে হাতী আছি গাইছ দুৰ্বল হৈছে নেকি আৰু ফাৰ্ষ্ট টাইম দেখালোঁ এখন শ্মশান এইখন ফাৰ্ষ্ট টাইম এখন শ্মশান পালোঁ গতিকে ক'ত কি দেখা পালোঁ একো নাই ভয়ে ভূত বুলি যে এটা কথা আছে গম পাইছি নে গাইছ ভয়ে ভূত গতিকে ভয় কৰিব নালাগে আচলতে মোৰ কিন্তু ভয় ভীত বোলা বস্তু নাই মই ৰাতি 1টা বজাত 2টা বজাত 3টা 4টা বজাতো গুৱাহাটীৰ পৰা অকলে আহোঁ মেইনলি সাহস লাগিব বুকুত তেতিয়া এই মানে এই যিখন সমাজ বৰ্তমান সমাজ আপোনাক তলত পেলাবা লেং মাৰিব চেষ্টা কৰি থাকে সেই লেং মাৰিব চেষ্টা কৰি থকা সমাজখনত তেতিয়াহে আপুনি জীয়াই থাকিব পাৰিব যদি আপুনি ষ্টেণ্ড দিব পাৰে গম পাইছি না মই সেনেকুৱা টাইপৰ মাল হয় গাইছ যেনেকুৱা ওপৰৰ মাল আছে নহয় কিছুমান ঠিক তেনেকুৱা ময়ো গাইছ সেই বুলি আৰু মোক এইটো কথা নাই বুধা অলপ মনোৰঞ্জন দিছোঁ আপোনালোকক গতিকে এইবিলাক কথাত অলপ ধেমালি কৰিলে ভাল লাগে দেচোন গাইছ গতিকে এনেকৈ গৈ আছোঁ বৰ্তমান 4 মিনিট 26 ছেকেণ্ড হ'ল মেডিকেলৰ পৰা অহা এই ভিডিঅ'টোত যিখিনি মানে মেডিকেলৰ পৰা আহিলোঁ সেইখিনিত ভিডিঅ'টো লম্বা হৈছে সেইটো নকওঁ কিন্তু এই 4 মিনিট ইমান ছেকেণ্ডত এতিয়ালৈ বৰ্তমান আপোনালোকক একো দেখাব পৰা নাই লাইভ সন্মুখত এটা কিবা দেখা যেন পাইছোঁ গাইছ সঁচানে মিছা নাজানো গাইছ বৃহৎ গৰু গাইছ দিছ ইজ কাউ दिस इज राइट साइड लेफ्ट साइड डॉग राइट साइड भी डॉग है यहाँ देखिए इधर भी डॉग वो लोग को छोड़ के आया मैं थोड़ा थोड़ा भांगा हिंदी बोलता है आप लोग को যাই থাকক গাইজ যাই থাকক এতিয়া আসল বেয়া জেগাখিনি পাইছোঁ গাইজ ইয়াৰ পৰা এই লাষ্ট এই ঘৰ মানুহ ইয়াৰ পৰা সিফালে মানুহ নাই গাইজ পুৰা একদম অচৰুৱা জেগা সিফালে যদি মোক মাৰি কিনে কোনোবা গাড়ীখনো লৈ যায় কোনো গম নাপায় গাইজ গতিকে মই এইবিলাকত আচলতে ভয় কৰিলে কাম নাই গাইজ ভয় কৰিলে জীৱনত ছাকচেছ হ'ব নোৱাৰে বুলি কৈছোঁ নহয় গতিকে চাই থাকক ভিডিঅ'টো আৰু এইখিনি হ'ল মেইন শ্মশান ইয়াতে ৰাস্তাৰ কাষতে মানুহবোৰে গাইজ ইয়াতে একদিন কিন্তু মোক গাড়ী এখনে পিছা কৰিছিল গাইজ একদম ৰাইট কথা কৈছোঁ ইয়াৰ পৰা পিছা কৰিছিল এই সেই চাইনবোৰ্ডটো যে জ্বলি আছে যে তাকে গেলি পিছা কৰিছিল কিন্তু আচলতে গাড়ী নহয় সেইখন মই ৰাতি পুৰা ফুল স্পীডত আছোঁ 100ৰ ওপৰত আছোঁ এইখিনিত 4টা বজাত ৰাতি আৰু সেই টাইমত মোক পিছা কৰিছিল কিন্তু মই যে পিছফালে ঘূৰি চাই এখনো গাড়ী নাই মেইন কথাটো গম পাইছে নহয় এইটো অদৃশ্য শক্তি হ'ব পাৰে গাইজ এতিয়া মই লেফ্ট চাইডে যাম গাড়ীটো ঘূৰাই দিলোঁ গাইজ চাওক কি দেখা হৈছে একো নাই বৰ্তমান গাইজ সাহস আছে বুকুতে সপোন আছে চকুতে আকাশ চুবৰে মন আকাশ চুবৰে মন সাহস আছে বুকুতে সপোন আছে চকুতে আকাশ চুবৰে মন আকাশ চুবৰে মন সাহস আছে বুকুতে সপোন আছে চকুতে আকাশ চুবৰে মন আকাশ চুবৰে মন এইখন এখন শ্মশান এইফালে ৰাইট চাইডে 3খন শ্মশান পাৰ হ'লোঁ বৰ্তমান আৰু সন্মুখৰ পৰা কিবা এটা আহি আছে গাইজ একদম ৰাইট কৈছোঁ চাওক লাইট জ্বলি আছে শিয়াল গাইজ শিয়ালৰ চকুত যেতিয়া লাইট পৰে তেতিয়া জ্বলি থাকে চাওক এইটো শিয়াল দেখিছেনে গাইজ এইটো চাওক শিয়াল এইটো চাওক শিয়াল গাইজ দিছ ইজ ফক্স দেখিছে গাইজ আৰু কি দেখা পাওঁ চাই থাকক
আৰু কিছুমানে ভাবিব পাৰে ভয়তে মই স্পীড যোৱা বুলি, মই কিন্তু স্পীডে যোৱা নাই। কিমান স্পীড আছে চাওক, মাত্ৰ 27, 20, এতিয়া 54, ইমান স্পীডত যাই আছোঁ। ইমান স্পীডতো যোৱা নাই মই। বৰ্তমান 1:40 হৈছে গাইছ। টোপনি নালগে দেখোন গাইছ, কি বা হৈছে। আৰু লাহে লাহে বাৰিষাৰ বৰষুণ, ইফালে বানপানী। আম দেখা পাইছোঁ গাইছ ৰাস্তাত, চাওক কি ধুনীয়া আম, 3টা পৰি আছে গাইছ, কিন্তু মই নলওঁ গাইছ। 4টা আম আছে চাওক, এইফালে চাওক কি ধুনীয়া আম গাইছ, কিন্তু এতিয়া ৰাতি আম নলওঁ। যদি আমটো ল'ব যাওঁতে গাইছ অদৃশ্য শক্তি আহি যায় গাইছ। এতিয়া কোনোবাই ক'ব তোৰ বোলে ভয় নাই বন্দা মেকুৰী, এনেকৈ ক'ব গাইছ, কিন্তু ভয় লাগে। ভয় নালগা নহয়, এতিয়া গাড়ীৰ ভিতৰত আছে সেইকাৰণে ভয় লগা নাই। গ্লাছ চাছ মাৰি দিছোঁ গাইছ, বুজি পাইছি গাইছ। এতিয়া আমাৰ চক পাইছোঁ গাইছ, চক পাইছোঁ গাইছ। আৰু চিলি চিলি ভিজি কেম্বা আছে গাইছ। আৰু গাইছ শব্দটো বেছিকৈ কৈছোঁ আজি গাইছ, হে মাজে মাজে অলপ জমাব লাগে, তেতিয়া এই ভিডিঅ'গিলা চাই ভাল লাগব, হয়নে নহয়? মাজে মাজে কথিত, মাজে মাজে লিখিত, মাজে মাজে ভাঙা ভাঙা হিন্দী, চুকুৰালিৰ দৰে চুকুৰালি গাইছ। আৰু এইটো আমাৰ চক, এইটো আমাৰ চক গাইছ। চকটো এনেকৈ পাৰ হ'লোঁ। আৰু এইখিনি খুব বেয়া জেগা, এই বাছ যে আছে, ৰাতি কেতিয়াবা লেম লৈ ওলাই একদম সত্য ঘটনা গাইছ। সেইটো গ'ল। আৰু এই যে খাটলিডালৰ তলত আছে, এইপিনে এডাল গলা সাপ ৰাতি ৰাতি পাৰ হয়। যোনে ৰাতি টৰ্চ নোহোৱাকৈ সেইটো সাৱধানে আহিব, গতিকে এইপিনে দেখাই দিছোঁ মই। আৰু এইপিনে এখন শ্মশান আছে, সেইখন এৰিলোঁ। আৰু ইপিনে এই যে গুমটিটো দেখা পাইছে, সিয়াতে এটা সৰু বাচ্ছা ওলাই কেতিয়াবা। মিছা কোৱা নাই গাইছ, সঁচা কৈ আছোঁ যিখিনি কৈছোঁ, কিন্তু মই দেখা নাই, শুনিছোঁ গাইছ। আৰু মোৰ ভিডিঅ'টো এইখিনি আছিল। যিসকলে নতুনকৈ আহিছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ কোনোবাই নহয় কোনোবাই কিবা অলপ হ'লেও শিকিব পাৰিব। গতিকে এতিয়ালৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈ থেংক ইউ, বাই বাই, জয়।